হয় একচুয়ালি ডি ভোটাৰ হৈছে ডাউটফুল ভোটাৰ আৰু যিসকল ডাউটফুল ভোটাৰ আছে সেইবিলাক কি পদক্ষেপ নিব এইটোৰ বিষয়ে মই নেক্সট ভিডিঅ'ত কৈ দিম, ভালকে বুজাই জনাই দিম। আৰু এইটো ভিডিঅ'ত মই একচুয়ালি আপোনালোকৰ ওচৰত প্ৰশ্ন শেষ কৰিব খুজিছোঁ। ডি ভোটাৰসকলৰ একচুয়ালি কৰিব লগা কি আপোনালোকে জানে যদি কমেন্ট কৰি জনাব। কমেন্টবিলাক আমাৰ ভিউৱাৰ্ছে চাব আৰু মই একচুয়ালি সন্মুখৰ ভিডিঅ'ত ভালকে এক্সপ্লেইন কৰি দিম কেনেকৈ আমি ডি ভোটাৰৰ পৰা মুক্ত হ'ব পাৰিম। একচুয়ালি এইটো ডাউটফুল ভোটাৰটো আপোনাৰ মই আগতে শুনা পাইছিলোঁ যে ডাউটফুল ভোটাৰসকলৰ 3-4বাৰ মানে ইলেকশ্যনত ভোট নিদিলে সেইটো ডি ভোটাৰ অট'মেটিকলি হৈ যাব পাৰে। একচুয়ালি যিসকলৰ আৰু যিবিলাক ডি ভোটাৰ আমাৰ অসমত আছে সেইবিলাক ডি ভোটাৰ একচুয়ালি যিমানখিনি ডি ভোটাৰ আছে সেইবিলাক গোটেইখিনি আমাৰ বাংলাদেশী হয় নেকি নে বেলেগ দেশৰ পৰা অহা মানুহ নেকি সেইটো আপোনালোকে নিশ্চয় গম পায়। সকলোবিলাক মানুহে একচুয়ালি বেলেগ দেশৰ পৰা অহা নাই। কিছুমান মানুহ আমাৰ ইণ্ডিয়াৰে হয়, অসমৰে হয়, সেইবিলাকৰ নামতো ডি লাগি গৈছে, ডি ভোটাৰ লাগি গৈছে। একচুয়ালি ডি লাগাটো বিৰাট মানে ডেঞ্জাৰ হয়, বেয়া। আৰু যিসকলৰ নামৰ আগত ডি বহি যায় ভোটত তেওঁলোকৰ একচুয়ালি ভয় লাগি যায়। যি থাকি কেনেকৈ কি কৰিব, জীয়াই থাকিব নে নাই সেইটোৰ বিষয়ে বহুত চিন্তা চৰ্চা কৰে। আৰু কেতিয়াবা মাজত চাব মানুহে প্ৰভাৱ পেলাই দিয়ে যে ডি ভোটাৰ যিবিলাক আছে সেইবিলাকক ঘৰত ধৰিবলৈ আহি আছে বৰ্ডাৰ পুলিচে। একচুয়ালি হয়, বৰ্ডাৰ পুলিচে ধৰিবলৈ আহে, বৰ্ডাৰ পুলিচে ধৰি লৈ গৈ আপোনাৰ ডিটেনশ্যন কেম্পত ৰাখি থয়। বহুত মানুহ আমি দেখা পালোঁ অলৰেডি আমাৰ গাঁৱৰে ওচৰে পাছৰে আছিল, নামটো মই পাহৰি গ'লোঁ। এই কেইদিনমান আগত সেই সুপ্ৰিম কোৰ্টত জয়লাভ কৰিলে ইণ্ডিয়ান নাগৰিক বুলি, তাৰ নামৰ আগত ডি বহি গৈছিল, এতিয়া সেই ইণ্ডিয়ান নাগৰিক বুলি ঘোষণা কৰি দিছে। হয়, এনেকুৱা বহুত ধৰণৰ বহুত মানুহৰ ওপৰত ডি লাগি গৈছে। এনেকুৱা পৰিস্থিতি হৈ থাকে, জেলত লৈ বহুত হুলস্থুল কৰি থাকে। আপোনালোকৰ গাঁৱত কিমানজন ডি ভোটাৰ আছে আৰু তেওঁলোকৰ পৰিস্থিতি কেনেকুৱা? হয়তো আমি একো সহায় কৰিব নোৱাৰিলেও আমি তেওঁলোকক বহুত ভাল ভাল কথা কৈ তেওঁলোকক শান্তি বা সুস্থ কৰি ৰাখিব পাৰোঁ। মানুহৰ মুখৰ পৰা দুটা কথা ওলালে আমাৰ বেছি ভাল লাগে। তেওঁলোকে এনেকুৱাও ভাবি থাকে যে কোনো এজন মানুহে যদি তাৰ সন্মুখত গৈ ভাল এটা কথা কয় যে আপোনাৰ কোনো প্ৰব্লেম নহয়, আপোনাৰ এনেকুৱা কৰিলে আপুনি ডিৰ পৰা মুক্ত হ'ব পাৰিব। একচুয়ালি ডিৰ পৰা মুক্ত হোৱাটো সম্ভৱ 100% মই কৈ আছোঁ যে যদি কোনোবাই যদি ইণ্ডিয়ান নাগৰিক হয়, অসমৰ নাগৰিক হয়, তেনেহ'লে যদি ডকুমেণ্টছ ঠিকে আছে তেনেহ'লে সুপ্ৰিম কোৰ্ট কৰি তেওঁ ইণ্ডিয়ান নাগৰিক ডি ভোটাৰৰ পৰা মুক্ত হ'ব পাৰিব। আৰু কেনেকৈ কি ডকুমেণ্টছ লাগে আৰু ক'ত কেনেকৈ কি কৰিব লাগে আমি এক্সপ্লেইন কৰি দিম সন্মুখৰ ভিডিঅ'ত। আৰু আমাৰ এই ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, বহুত ইম্পৰ্টেণ্ট। একচুয়ালি এইটো চেনেলটো হ'ল টেকন'লজি বিভাগৰ, টেকন'লজি বিভাগৰ হ'লেও আমাৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ বহুত কম। সেইকাৰণে আমি এনেকুৱা পলিটিকেল ভিডিঅ' বনাই আছোঁ, মানুহে চাব আৰু আমাক ছাবস্ক্ৰাইব কৰিব। আমি ভাল ভাল বস্তু ভিডিঅ' আপলোড কৰিম আৰু বহুত টেকন'লজিৰ বিষয়ে অৱগত কৰি দিম। আমাৰ অসমৰ যুৱ প্ৰজন্মসকলৰ সন্মুখত দাঙি ধৰিম। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ডি ভোটাৰ একচুয়ালি ডি ভোটাৰৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰিম। আৰু যদি কোনো এনেকুৱা ব্যক্তি আছে যে তেওঁৰ নামৰ আগত ডি লাগি গৈছে আৰু তেওঁলোকৰ প্ৰপাৰ ডকুমেণ্টছ আছে, টকা পইচা নাই, সহায় সহযোগিতা কৰিব লাগে, তেনেহ'লে নিশ্চয় আমি সহায় কৰিবলৈ চেষ্টা কৰিম। একচুয়ালি আমাৰ অসমৰ যিসকল জনসাধাৰণ আছে তেওঁলোকৰ কাৰণে আমি কিবা এটা কৰিবলৈ খুজিছোঁ। যদি আপোনালোকৰ সন্মুখত তেনেকুৱা কোনো ব্যক্তি আছে ডি ভোটাৰ, টকা পইচা নাই, সুপ্ৰিম কোৰ্টত কেছ কৰিবলৈ, আপিল কৰিবলৈ আৰু ডকুমেণ্টছ চব আছে,
এনে ব্যক্তিৰ কাৰণে আমি সহায় কৰিবলৈ আগবাঢ়ি যাম আৰু আপোনালোকেও আগবাঢ়ি আহিব। আৰু এটা ৰিকুৱেষ্ট, আপোনালোকে ডি ভোটাৰসকলৰ সন্মুখত বেয়া আৰু নিগেটিভ কোনো ধৰণৰ আলাপ আলোচনা নকৰিব। আৰু আমি এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বিশেষকৈ আমি আপোনালোকৰ সন্মুখত এই ভিডিঅ'টো দাঙি ধৰিছোঁ। ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ডি ভোটাৰ মানে হৈছে ডাউটফুল ভোটাৰ। ডাউটফুল ভোটাৰ হ'লে তেওঁৰ নামৰ আগত ডি লাগি যায়। ডাউটফুল ভোটাৰ হ'লে তেওঁৰ নামৰ আগত ডি বহি যায়, সেইকাৰণে তাক ডি ভোট বুলি কোৱা হয়। এইটো আপুনি গুগলত চাৰ্চ কৰিলেও পাব, এনে আপুনি কাৰোবাক ভাল অভিজ্ঞ মানুহক সুধিলেও পাব। একচুৱেলি ডি ভোটাৰ মানে কি জনাটো খুবেই প্ৰয়োজন। আৰু ডি ভোটাৰসকলৰ নাম আমাৰ NRCত অন্তৰ্ভুক্ত হ'ব নে নাই, আৰু কিয় হ'ব আৰু কিয় নহ'ব, সেইটো আপোনালোকে জনাই দিব কমেণ্টত। সেইটোৰ বিষয়েও আমি ভিডিঅ'টো বনাম। আৰু NRCত ডি ভোটাৰসকলৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই আৰু কিমানজনৰ হ'ল, কেনেকৈ হ'ল, এইটো একচুৱেলি ডি ভোটাৰৰ নাম অন্তৰ্ভুক্ত হ'লে সেইটো NRCত থাকিব নে সেইটো আৰু কাটি দিব, ডিক্লাইন কৰি দিব, সেইটোক ছেপাৰেট কৰি দিব। আৰু আমি শুনা পাইছিলোঁ যে যিসকলৰ ঘৰত ডি ভোটাৰ আছে সেইসকলৰ পৰিয়ালৰ এটাৰ নামো NRCত অন্তৰ্ভুক্ত নহয়। একচুৱেলি এইটো নিয়মটো মই ভালকৈ বুজি নাপালোঁ, কেনেকুৱা নিয়ম। যিসকলৰ ডি লাগিছে সেইসকল একচুৱেলি গোটেইবিলাক মানুহ বাংলাদেশীৰ পৰা নহয়, বেলেগ দেশৰ পৰা নহয়, আমাৰ অসমৰে আছে। তেওঁলোকৰ হয়তো কিবা নথি পত্ৰ আগতে নষ্ট হৈ গৈছে, পুৰি গৈছে বা বেয়া হৈ গৈছে, লেতেৰা হৈ মানে উৰি গৈছে, জুই লাগি বেয়া হৈ গৈছে। সেইকাৰণে হয়তো তেওঁলোকৰ ডকুমেণ্টছৰ প্ৰব্লেম হৈ আছে, সেইকাৰণে তেওঁলোকৰ ডি লাগি গৈছে। কিছুমান মানুহ বিদেশত গুচি গৈছে, সেইসকলে 4-5 বছৰ 10 বছৰ ভোট দিয়া নাই আমাৰ অসমত, তাৰ কাৰণে তেওঁৰ নামৰ ওপৰত ডি লাগি যাব পাৰে। এইটো আমি শুনা মতে। একচুৱেলি এইটো সঁচা নে নাই আপোনালোকে কমেণ্টত জনাই দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো মোৰ লাষ্ট ৰিকুৱেষ্ট, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ ভাল লাগিব আৰু আমাৰ সহায় কৰিব এই চেনেলটো আগুৱাই লৈ যোৱাৰ কাৰণে। আমি টেকন'লজিৰ বিষয়ে আৰু পলিটিকেলছ বিষয়ে এইটো চেনেলত মই আপডেট দি থাকিম। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। বাৰে বাৰে মই কৈ আছোঁ, বেয়া নাপাব, নিগেটিভ কমেণ্ট নকৰিব, কিয়নো মই পলিটিকেলৰ বিষয়ে এইটো চেনেলত আপডেট দি আছোঁ। একচুৱেলি টেকন'লজি চেনেল হয়, মই গম পাইছোঁ মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ বহুত কম আৰু ভিউৱাৰ্ছ বহুত কম, সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু NRCৰ বিষয়ে কিছু নতুন আপডেট দি থাকিম আমি আপোনালোকৰ সন্মুখত। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় হিন্দ, খুদা হাফিজ, বন্দে মাতৰম।